নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম মা জোনাকী থিয়েটাৰৰ অভিনেত্ৰী ৰুমি শইকীয়া মোৰ সৈতে আছে। তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ মংগলদৈত হয়। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত বৰ্তমান মা, মই আৰু মোৰ ভাইটি এজন আছে। আপোনাৰ পিতৃ মাতৃৰ নাম কি? মোৰ নাম ৰুমি শইকীয়া, মোৰ মাৰ নাম মঞ্জুৰাণী শইকীয়া। মোৰ দেউতাৰ নাম মহেন্দ্ৰ শইকীয়া আছিলে, এতিয়া দেউতা নাই। বৰ্তমান দেউতা নাই। নাই। ভ্ৰাম্যমাণ জগতত কিমান দিনৰ পৰা জড়িত? এইবছৰ জড়িত হৈছোঁ। প্ৰথম নতুনকৈ এইবছৰ আহিছোঁ মানে। হয়। মানে যেতিয়া আপুনি অভিনয় কৰিম বুলি ভাবিছিলে, সেই ধাৰণাটো কেতিয়াৰ পৰা হৈছিলে? এইটো ধাৰণা মোৰ সৰুৰ পৰা আছিলে, কিন্তু থিয়েটাৰ জগতত আহিম বুলি ভবা নাছিলোঁ। চিৰিয়েল কৰিছিলোঁ। ফাৰ্ষ্ট এইবাৰ কৰিছোঁ মানে। ভ্ৰাম্যমাণ জগতত প্ৰথম। ভ্ৰাম্যমাণ জগতত কাম কৰি কেনেকুৱা অনুভৱ? ভালেই লাগিছে। অভিজ্ঞতা বহুত শিকিব পাৰিছোঁ। যিখিনি শিকিব পৰা নাছিলোঁ, এতিয়া নতুনকৈ শিকিছোঁ। ভাল লাগিছে। প্ৰথম আপুনি যেতিয়া অভিনয় জগতলৈ আহিছিলে, অহাৰ আগত অভিনয় জগতলৈ লৈ আহিছিলে সেই ব্যক্তিগৰাকী কোন? বিশেষকৈ ক'বলৈ গ'লে মোৰ মায়ে বহুত সহায় কৰিছিলে মোক, আগুৱাই নিছিলে, ছাপোৰ্ট কৰিছিলে। তাৰপাছত ইয়াৰে এজন মানে ভ্ৰাম্যমাণ জগতৰে এজন হেমেন দা বুলি মাতোঁ, তেখেতে চিনাকি হ'লোঁ তেখেতৰ লগত। তাৰপিছত তেখেতৰ জৰিয়তে আহি বৰ্তমান কাম কৰি আছোঁ। যদি মই এই মুহূৰ্তত সুধোঁ, ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আপোনাৰ মতামত কি বুলি ক'ব? মোৰ মতে বহুত ভাল হয়। মানে ভ্ৰাম্যমাণ জগতে আপোনাৰ লগতে আৰু যিখিনি মানে নৱপ্ৰজন্মৰ শিল্পী যিখিনি আছে, তেওঁলোকক মানে সুবিধা দিয়াত সহায় কৰিছেনে? সহায় কৰিছে। আপোনাৰ ভ্ৰাম্যমাণ জগতৰ প্ৰিয় অভিনেতা বুলি যদি এই মুহূৰ্তত সুধোঁ, তেতিয়া কাৰ নামটো ক'ব? অভিনেতা ভ্ৰাম্যমাণ জগতৰ ৰাগনিতম। ৰাগনিতমৰ অভিনয় চাই ভাল লাগে চাগে।